নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ শ্ৰদ্ধা আৰু মৰম জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় সামাজিক তথা সাংস্কৃতিক সংগঠনসমূহৰ আটাইতকৈ যি ডাঙৰ সংগঠন সেয়া হ'ল শংকৰদেৱ সংঘ, যে অসমৰ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে যে গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শৰে আচলতে আমাৰ অসমীয়া সমাজখনক ধৰি ৰখাৰ ক্ষেত্ৰত যে আমাৰ যি শংকৰদেৱ যি সংঘ আছে, সেই সংঘই জন্মলগ্নৰে পৰা এটা বিশেষ ভূমিকা পালন কৰি আহিছে। আৰু এইবাৰ বন্ধুসকল, যে শ্ৰীমন্ত শংকৰদেৱৰ যি 93 সংখ্যক যি অধিৱেশন, সেই অধিৱেশনখন আমাৰ ৰঙিয়াৰ আচলতে যি হাতীখোলা খেলপথাৰ আছে, সেই হাতীখোলা খেলপথাৰত অনুষ্ঠিত হৈ আছে আজিৰ পৰা, অৰ্থাৎ 9 তাৰিখৰ পৰা 11 তাৰিখলৈকে। তো তাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এফালে চাওক, আচলতে আমাৰ যি স্বেচ্ছাসেৱকসকল আছে, এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু বন্ধুসকল বিভিন্ন ভকত বৈষ্ণৱ ইতিমধ্যে ইয়ালৈ আহি আছে, গতিকে এখেতসকলে সেই ভকত বৈষ্ণৱসকলক স্বাগতম জনোৱাৰ কাৰণে আচলতে আমাৰ স্বেচ্ছাসেৱকসকলে এনেকৈ তেওঁলোকে আচলতে সাজু হৈ আছে। এয়া বন্ধুসকল চাওক, হৰি নামেৰে আচলতে গোটেই অধিৱেশনস্থলী মুখৰিত হৈ পৰিছে। এয়া যলৈকে চাব আপোনালোকে, হয় বন্ধুসকল, যে ইয়াত যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মানুহৰ খুব ডাঙৰ এটা ভিৰ হয়, গতিকে সেই মানুহখিনি যাতে কাম কাজবিলাক যাতে সংঘৰ বা সংগঠনৰ কাম কাজবিলাক যাতে খুব সুচাৰুৰূপে আচলতে পৰিচালনা হয়, তাৰ কাৰণে তেখেতসকলে এনেকৈ প্ৰতিটো উপসমিতিৰ কাৰণে এটা এটাকৈ ধুনীয়া এনেকৈ কাৰ্যালয় তেওঁলোকে বনাই দিছে। আৰু এয়া চাওক বন্ধুসকল, মই দুটামান কাৰ্যালয় আপোনালোকক এই মুহূৰ্তত দেখাই দিছোঁ। আৰু এইটো হ'ল আমাৰ প্ৰতিনিধি সভা মণ্ডল নিৰ্মাণ উপসমিতি আৰু ব্যৱস্থাপনাৰ সভা পৰিচালনা উপসমিতি। তো এনেকৈ গোটেই কাম কাজবিলাক যাতে সুচাৰুৰূপে বা খুব নিয়াৰিকৈ পালন কৰিব পাৰি, সেইকাৰণে এনেকৈ সংগঠনটোৱে আচলতে বা অভ্যৰ্থনা যিটো সমিতি আছে, তেখেতসকলে এনেকৈ প্ৰতিটো উপসমিতিৰ বাবে একোটা কাৰ্যালয় এনেকৈ বনাই দিছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে, ইয়াৰ অধিৱেশনস্থলীত মানুহৰ ইতিমধ্যে লানি নিচিগাকৈ ইয়ালৈ আমাৰ ভকত বৈষ্ণৱসকল আহি আছে। তো গতিকে এতিয়া মই আপোনালোকক অধিৱেশনৰ যিটো মেইন যিটো মণ্ডপ বন্ধুসকল, ইয়াৰ পৰা অকণমান আঁতৰত আছে, তো মেইন মণ্ডপলৈ আপোনালোকক লৈ গৈছোঁ। তো আহক বন্ধুসকল, এতিয়া আমি অধিৱেশনৰ মেইন যিটো মণ্ডপ আছে, সেই মেইন মণ্ডপলৈ আপোনালোকক লৈ যাম। বন্ধুসকল, এয়া চাওক, 93 সংখ্যক যি শংকৰ অধিৱেশন হৈ আছে, সেই অধিৱেশনৰ মূল তৰণ। আৰু আপোনালোকে যদি চাই চাওক, যিখন মূল তৰণ আছে, তেওঁলোকে আমাৰ বীৰ চিলাৰাই তেখেতৰ নামত আচলতে তৰণখন নিৰ্মাণ কৰিছে। আৰু ইয়াত হাতীখোলা পথাৰ মৰাণজান ৰঙিয়া। আৰু এইটো যিহেতু আজিহে প্ৰথম দিন বন্ধুসকল, তো গতিকে এইটো এনেকৈ ৰিবন দিছে। হয়তো ইয়াতে এই যিটো মণ্ডপ, এই মণ্ডপটো আচলতে দুৱাৰ মুকলি কৰা নাই, গতিকে আমি অকণমান কাষেৰে গৈছোঁ বন্ধুসকল। এটা বৃহৎ আকাৰৰ তৰণ, এয়া চাওক বন্ধুসকল। এতিয়া মই যি অধিৱেশনৰ মূল যিটো মণ্ডপ আছে, সেই মণ্ডপৰ সন্মুখত। আৰু আপোনালোকে এয়া চাওক, তেখেতসকলে ফুলেৰে এটা ধুনীয়াকৈ আচলতে আমাৰ যি অসমীয়া জাতিৰ স্বাভিমান শৰাই তেখেতসকলে নিৰ্মাণ কৰিছে। আৰু মই ইফালে আপোনালোকক এতিয়া মূল তৰণৰ এটা অংশ আপোনালোকক মই দেখাব বিচাৰিছোঁ। হয় বন্ধুসকল, এয়াই হ'ল 93 সংখ্যক যি শংকৰদেৱ সংঘৰ যি অধিৱেশন, এই অধিৱেশনৰ মূল তৰণটো। আৰু চাৰিওফালে এবাৰ মূল তৰণৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ বন্ধুসকল। ইয়াত আচলতে হাজাৰৰো অধিক মানুহ একেলগে বহি পেলাই সভাৰ যি আচলতে আলোচনা, সেই আলোচনাবিলাক শুনাৰ এটা ব্যৱস্থা। আৰু তেওঁলোকে ধুনীয়াকৈ ইতিমধ্যে এনেকৈ চকীবিলাক খুব পৰিপাটিকৈ পাৰি পেলাই সাজু কৰি ৰাখিছে। আৰু বন্ধুসকল, আজি যিহেতু প্ৰথম দিন, আৰু আজিহে যিহেতু ভকত বৈষ্ণৱসকল ইয়ালৈ আহি আছে, গতিকে প্ৰথম দিনৰ তেনেকৈ এটা বিশেষ কাৰ্যসূচী হয়তো নাই। তথাপিতো বন্ধুসকল, মই আপোনালোকক বিশাল যিটো মণ্ডপ, সেই মণ্ডপটো আপোনালোকক মই দেখাই লৈছোঁ। এয়া চাওক বন্ধুসকল, একেবাৰতে সহস্ৰাধিক লোক ইয়াতে আচলতে বহি পেলাই মানে যিটো মিটিং বা যিটো সভা হ'ব, সেই সভাৰ হয়তো শুনিবলৈ তেওঁলোকে আচলতে এনেকৈ ব্যৱস্থা কৰি দিছে উদ্যোক্তাসমূহে। আৰু সিফালে যদি আপোনালোকে চাই, মূল যিটো মঞ্চ,
মই আপোনালোকক মূল মঞ্চটো এতিয়া দেখাই আছোঁ বন্ধুসকল 93 সংখ্যক অধিৱেশনৰ যিটো মূল যিটো মঞ্চ বন্ধুসকল মূল মঞ্চটো আপোনালোকক মই একবাৰ দেখাই লৈছোঁ বন্ধুসকল এয়া চাওক জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰ 93 সংখ্যক অধিৱেশন ৰঙিয়া 2024 আৰু য'ত হৈ আছে এই ঠাইখিনিক বুলি কোৱা হয় হাতীখোলা পথাৰ মৰঞ্জান ভয়ৰা ৰঙিয়া মূল যিটো মণ্ডপ আছে এই মূল মণ্ডপৰ পৰা বাহিৰলৈ ওলাইছোঁ আৰু সিফালে অকণমান ইয়াৰ পৰা দূৰৈত বন্ধুসকল যিটো ধৰ্মীয় যিটো ধ্বজা তেওঁলোকে আচলতে উত্তোলন কৰিব সেই ধ্বজাৰ যিটো স্থলী মই আপোনালোকক সেইটো তালৈ লৈ গৈ আছোঁ আৰু ইতিমধ্যে বন্ধুসকল আমাৰ যে হাতীখোলা যি খেলপথাৰ আছে সেই খেলপথাৰখন যদি আপোনালোকৰ পৰিৱেশটো এবাৰ চায় লোকেৰে গোটেই লোকাৰণ্য হৈ পৰিছে হয় বন্ধুসকল 93 সংখ্যক যি শংকৰদেৱ সংঘৰ যি অধিৱেশন হৈ আছে সেই অধিৱেশনৰ পতাকাৰ যিটো বেদী বন্ধুসকল মই মুহূৰ্তত আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ তাত বৃহৎ আকাৰৰ তেওঁলোকে আচলতে এই বেদীটো বনাইছে আৰু এই যিটো বেদী দেখিছে আপোনালোকে এইটো আচলতে এটা পদুম ফুলৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰিছে আৰু মই এজন স্বেচ্ছাসেৱকৰ পৰা কথাটো গম পালোঁ যে আচলতে এই যিটো অধিৱেশনৰ যিটো তেওঁলোকৰ যিটো ধৰ্মীয় ধ্বজা সেই ধ্বজাটো আচলতে 11 তাৰিখে ইয়াতে উত্তোলন কৰিব তো এই মুহূৰ্তত মই এটা পৰিৱেশ আপোনালোকক এই যে পতাকা বেদীৰ যিটো পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ হয় বন্ধুসকল যে এতিয়া আচলতে যি ধৰ্মীয় যিটো ধ্বজা উত্তোলন কৰিব সেই উত্তোলনস্থলীটো তেখেতসকলে উদ্বোধন কৰাৰ কাৰণে আগবাঢ়িছে গতিকে মই ইয়াত এটা পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখাই লৈছোঁ এয়া চাওক কৃষ্ণ কৃষ্ণ হৰি ভাগগৰাকীক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ দ্বিতীয় সম্পাদক বসন্ত ডেকা ভাগগৰাকী আৰু আমাৰ পতাকা বেদীৰ সভাপতি ভাগগৰাকীক আমি সেৱা জনাইছোঁ কৃষ্ণ অকণমান আগবাঢ়িব দিয়কচোন বন্ধুসকল যে ইতিমধ্যে আমাৰ শংকৰ যি বিষয়ববীয়াসকলে আমাৰ যে পতাকা বেদী আছে বন্ধুসকল এই পতাকা বেদীখন এই মুহূৰ্তত মুকলি কৰিছে তো এতিয়া মই আপোনালোকক সিফালে যিটো ভোজনালয় আৰু ইফালে যি কেন্দ্ৰীয় বাহিনীৰ যিটো শিবিৰ আছে বন্ধুসকল সেই শিবিৰৰ তোলে আপোনালোক এতিয়া লৈ গৈছোঁ তো আহক বন্ধুসকল আপোনাৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ ঘোষণাপত্ৰ চলাই আছে হয় বন্ধুসকল যেহেতু বিভিন্ন অসমৰ জিলাৰ পৰা প্ৰতিনিধিসকল ইয়ালৈ আহিছে গতিকে কাম কাজ কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বেমেজালি বা তেনেকুৱা একো হ'ব নোৱাৰে তাৰ কাৰণে আচলতে তেওঁলোকে কিছুমান কক্ষৰ এটা ব্যৱস্থা ৰাখিছে আৰু তাৰ এটা পৰিৱেশ এই মুহূৰ্তত মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ
হয় বন্ধুসকল, এইবাৰ মই পৰিৱেশটো দেখাইছোঁ। এতিয়া যিহেতু 12 বাজিছে, গতিকে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কাৰণে আমাৰ ভকত বৈষ্ণৱসকল এনেকৈ আগবাঢ়িছে। এইটো এতিয়া আমি ভোজনালয়টোৰ আপোনাৰ ভিতৰৰ এটা অংশ এই মুহূৰ্তত আপোনালোকক মই দেখাম। হয় হয় হয়, এতিয়া আহক বন্ধুসকল, মই ভিতৰৰ এটা অংশ এই মুহূৰ্তত দেখাই লৈছোঁ। ইয়াত চাওক বন্ধুসকল, 93 সংখ্যক শংকৰদেৱ শংকৰ যি অধিৱেশন, সেই অধিৱেশনৰ যিটো ভজনালয় বন্ধুসকল, সেই ভজনালয়ৰ দৃশ্যটো আপোনালোকক মই এই মুহূৰ্তত দেখাই লৈছোঁ। ইয়াত চাওক বন্ধুসকল, তেখেতসকলে ভকত বৈষ্ণৱসকলক আচলতে আহাৰ গ্ৰহণ কৰাৰ কাৰণে এনেদৰে তেওঁলোকে কিছুমান ব্যৱস্থা ৰাখিছে। এইটো কাঠ আৰু ইয়াতে তামোল কাঠেৰে বহাৰ কাৰণে এনেকুৱা ব্যৱস্থা ৰাখিছে। আৰু বন্ধুসকল, মই স্বেচ্ছাসেৱক এজনৰ পৰা গম পালোঁ যে এই যিটো ভোজনালয় আছে বন্ধুসকল, এই ভোজনালয়ত এবাৰত 10,000 লোকে বহি পেলাই আচলতে আহাৰ গ্ৰহণ কৰিব পাৰে। তাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাইছোঁ। যোনফালে চাব আচলতে অকল বহুত বিশাল এটা ভোজনালয় বন্ধুসকল। তো সিফালে কিছুমান আমাৰ ভকত বৈষ্ণৱসকলে আহাৰ গ্ৰহণ কৰি আছে বন্ধুসকল। তো মই তাৰ এটা দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখাব বিচাৰিছোঁ। হয় বন্ধুসকল, এতিয়া যিহেতু দুপৰীয়া 12 বাজিছে, গতিকে ভকত বৈষ্ণৱসকল বিশেষকৈ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ কাৰণে তেখেতসকলে এনেকৈ বহি আছে। গতিকে তাৰ এটা দৃশ্য মই এই মুহূৰ্তত আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। বন্ধুসকল, এতিয়া আমাৰ স্বেচ্ছাসেৱকসকলে আচলতে ভাত আহাৰ বিতৰণৰ কাৰণে এনেকৈ যোজা কৰিছে। আৰু তেখেতসকলে এনেকৈ ডাঙৰ ডাঙৰ কিছুমান ঠেলাত এনেকৈ ভাত লৈ ব্যৱস্থা কৰিছে। আৰু হয়, কেতিয়াৰ পৰা লাগি আছে ভাইটি? 2 মাহমান হ'ল না? কেনেকুৱা লাগিছে ৰাইজক সেৱা আগবঢ়াই পেলাই? ভাল লাগিছে, হয়। ঠিক আছে, এয়া মোৰ ভাইটি আচলতে আহাৰ বিতৰণত তেখেতসকল সেৱা কাৰ্য আগবঢ়াই আছে। আৰু কিমানজন মানে কাম কৰি আছা তোমালোকে? 10জনমান কৰি আছে, ঠিক আছে, ধন্যবাদ। এতিয়া পৰিৱেশটো মই আপোনালোকক দেখাই লৈছোঁ। আৰু ইয়াত যিহেতু পানীৰ খুব হেৰি বন্ধুসকলতো বটলিং পানী কৰা নাই, এনেকৈ তেখেতসকলে সৰু সৰুকৈ এটা পেকেট দিছে। এজনক এটাকে পেকেট দিয়ে ন দাদা? হয়, এজনক এটাকে আচলতে এনেকৈ পানীৰ টোপলা বা পেকেট তেওঁলোকে দি দিয়ে। কেতিয়াৰ পৰা কাম কৰি আছে? কৰি আছে ন? ঠিক আছে, তো ইফালে ভাত আৰু ইফালে চব্জি বন্ধুসকল, এনেকৈ তেওঁলোকে আচলতে প্ৰতিটো ঠেলাতে কিছুমান চব্জি, ভাত, দালি সেনেকৈ লৈ পেলাই ভকত বৈষ্ণৱসকলক মানে আহাৰ বিতৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সেৱা আগবঢ়াই আছে। আৰু এইটো ৰান্ধনীশাল বন্ধুসকল, এটা বৃহৎ ডাঙৰ ৰান্ধনীশাল। তো মই বাহিৰৰ পৰাই আপোনালোকক ৰান্ধনীশালৰ এটা দৃশ্য এই মুহূৰ্তত দেখাব বিচাৰিছোঁ। ইয়াত চাওক বন্ধুসকল, 93 সংখ্যক যি শংকৰদেৱ শংকৰ যি অধিৱেশন বন্ধুসকল, সেই অধিৱেশনৰ ৰান্ধনীশালৰ এটা দৃশ্য মই এই মুহূৰ্তত আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। হয় বন্ধুসকল, এতিয়া মই যি 93 সংখ্যক শংকৰদেৱ শংকৰ যি অধিৱেশন হৈ আছে, এই অধিৱেশনৰ ৰান্ধনীশাললৈ মই এতিয়া প্ৰৱেশ কৰিছোঁ। আৰু ইয়াৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাইছোঁ। এয়া চাওক, বৃহৎ আচলতে এনেকুৱা পাত্ৰত কি বনাই আছে? দালি, হয়, দালি বনাই আছে। আৰু এনেকৈ যদি চাই আপোনালোকে বৃহৎ আকৰ পাত্ৰত ক'ৰবাত দালি, ক'ৰবাত ভাত আৰু ক'ৰবাত চব্জি এনেকৈ বনাই আছে। আৰু খুৰাহঁতক সুধিব বিচাৰিছোঁ, কেতিয়াৰ পৰা আছে এনেকৈ কাম কৰি? 3টা বজাৰ পৰা। হয় হয়, আপোনালোকৰ দায়িত্ববিলাক কি আছে? শিফ্ট ৱাইজ মানে আমি দালি বনাবই লাগিব। আমি 50,000 মানুহৰ কাৰণে দালি বনাবই লাগিব। একদিনত মানে কিমান মান মানুহৰ কাৰণে আহাৰ বনাব লাগে? আজি মানে আমাৰ 50,000 মানুহৰ দালি বনাব লাগিব।
50,000 হয় বন্ধুসকল একদিনত 50,000 মানুহৰ আচলতে এখেতসকলে খাদ্য প্ৰস্তুত কৰি আছে এটা থালিত কিমান দালি 1 কুইণ্টল 20 কেজি বন্ধুসকল এটা থালিত হয়নে আৰু তেনেকা নিচিনা এটা বৃহৎ আকাৰৰ কেইবাটাও থালি আছে বন্ধুসকল আৰু হিফালে যদি চাই হিফালে আপোনালোকে চব্জি এইবিলাক ভাত চব্জি এনেকে দেখা পাব কি কৈছে প্ৰসাদ বিলাক বনাই আছে আপোনালোকে আজি গোটেই দিনটো কাম কৰিব লাগিব 5টালৈকে 5টা বজাৰ পাছত আপোনালোকৰ ডিউটি শেষ 5টা বজাৰ পাছত আকৌ বেলেগে আহিব শিপ বাই শিপ ঠিক আছে ধন্যবাদ খুৰা তো ইয়াৰ এটা পৰিৱেশ এই মুহূৰ্তত মই আপোনালোকক দেখাইছো ইফালে চাওক চব্জি এনেকে তেওঁলোকে বনাই আছে আৰু যিবিলাক খাদ্য বস্তু বনাই ইয়াতে আচলতে ৰাং আকাৰৰ এটা পাত্ৰ তাতে এনেকে চব্জিবিলাক ধুনীয়াকে জমা কৰি থৈ দিছে বন্ধুসকল আৰু হাজাৰ আচলতে লোক এনেকে মানুহক সেৱা কৰাৰ কাৰণে তেওঁলোকে দিন ৰাত কষ্ট কৰি আছে হয় কৃষ্ণ কৃষ্ণ হৰি হৰি আকৌ এবাৰ দিলে ভাল হ'ব নেকি কৃষ্ণ কৃষ্ণ হৰি হৰি থেংক ইউ থাকিব দাদা বন্ধুসকল চাওক পানীৰ যিটো টেপৰ লাইন আপোনালোকে চাওক ইয়াৰ পৰা হাই তালৈকে বন্ধুসকল দীঘল এটা লাইন তো পানী আহিছে না নাই বাৰু পানী হ যেহেতু বন্ধুসকল হাজাৰ মানুহ এবাৰত আহাৰ গ্ৰহণ কৰে গতিকে এই হিচাপত তেখেতসকলে এইবোৰ ব্যৱস্থা ৰখাইছে আৰু ইফালে চাওক বন্ধুসকল দীঘল এটা লাইন বন্ধুসকল অকল পানীৰ টেপ হয় বন্ধুসকল এই অধিৱেশনলৈ যেহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এনেকুৱা যি জিলা শাখা আছে সেই শাখাসমূহ আচলতে ৰাতি থকাৰ ব্যৱস্থাৰ বাবে এনেকে তেওঁলোকে কিছুমান শিবিৰ বনাই দিছে ইয়াৰ পৰা ইফালে আচলতে এটা বৃহৎ অঞ্চল অকল শিবিৰ আপোনালোকে যদি চাই ইয়া চাওক শিবিৰ নম্বৰ 1 অৰ্থাৎ এই শিবিৰ নম্বৰ 1 যে গুৱাহাটী মহানগৰ যিটো জিলা শাখা আছে সেই জিলা শাখাৰ বাবে এনেকে বনাই দিছে মই শিবিৰৰ অকমান ভিতৰৰ ভাগটো আপোনালোকক দেখাব বিচাৰিছো কি কৈছে এনে দেখাই দিছো অলপ হয় বন্ধুসকল এতিয়া মই অলপমান ভিতৰৰ যিটো অংশ আছে এই ভিতৰৰ অংশটো দেখাইছো শিবিৰৰ এয়া আচলতে চাওক আৰু এই শিবিৰটো যে বন্ধুসকল এনেকে ইকৰাৰে আচলতে তেওঁলোকে বেৰ দি পেলাই ধুনীয়াকে বনাই দিছে আৰু ভকত বৈষ্ণৱসকল এতিয়ালৈকে আহি পোৱা নাই ন আমাৰ এজনী গাড়ী আহি আছে হয় এনেকে আচলতে আপোনালোকে কি এটা শিবিৰতে সবে ইয়াতে ৰাতি হেৰি কৰি থাকিব মানে আমাৰ সেই যিটো গুৱাহাটী যিটো শাখা গুৱাহাটী মহানগৰী আমাৰ 3টা শিবিৰ দিছে হয় আমাৰ মহানগৰী আমাৰ আছে 5খন আঞ্চলিক আছে 5 আঞ্চলিক হয় এটো শিবিৰ নম্বৰ 1 এখন আঞ্চলিকত 30খন প্ৰাথমিক হয় 40খন প্ৰাথমিক তেনেকে থাকে গোটেইবিলাক আহি আমি একেলগে থাকিব একেলগে থাকিব হয় বন্ধুসকল আৰু এতিয়ালৈকে যেহেতু আমাৰ ভকত বৈষ্ণৱসকল আহি পোৱা নাই তেখেতসকল আহিহে আছে আৰু শিবিৰৰ এই মুহূৰ্তত মই এটা আপোনালোকক পৰিৱেশ দেখাই লৈছো ইফালে যে চাওক এটা বৃহৎ আচলতে এটা আকাৰৰ এটা শিবিৰ তালৈকে আৰু ৰাতি যেহেতু অকমান এতিয়া অলপ আমাৰ ঠাণ্ডাৰ দিন চলি আছে গতিকে ভকত বৈষ্ণৱসকল যাতে মানে সেই ক্ষেত্ৰত একো অসুবিধা নাপায় এনেকে নৰাৰে আচলতে তেখেতসকলে কিছুমান নৰা পাৰি দিছে যাতে তেখেতসকলৰ ৰাতি যাতে থকাত একো অসুবিধা নহয় হয় এনেকে আচলতে প্ৰতিটো শাখা মানে সমাজৰ কাৰণে এনেকে একোটা শিবিৰ তেওঁলোকে নিৰ্মাণ কৰিছে এইটো চাওক বন্ধুসকল শিবিৰ নম্বৰ 3 গুৱাহাটী মহানগৰ জিলা শাখা আৰু এনেকে যদি আপোনালোকে যায় এটা বৃহৎ অঞ্চল আচলতে অকল শিবিৰ বন্ধুসকল আৰু ইতিমধ্যে ভকত বৈষ্ণৱসকল বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যি অধিৱেশন আছে সেই অধিৱেশন স্থলীলৈ আহি আছে আৰু এই মুহূৰ্তত মই আপোনালোকক শিবিৰৰ এটা দৃশ্য আপোনালোকক দেখাই লৈছো এয়া চাওক বন্ধুসকল বৃহৎ অঞ্চল এনেকে তেওঁলোকে কেইবাটাও আচলতে শিবিৰ তেওঁলোকে বনাই দিছে আৰু এইটো চাওক শিবিৰ নম্বৰ 10 এইটো হাজো জিলা শাখাৰ আচলতে
আৰু ইফালে আছে শিবিৰ নম্বৰ 12 হাজোত জিলা শাখা 2 এনেকে। হয় বন্ধুসকল, এয়া যদি মোৰ পাছৰ ফালে চাই আপোনালোকে যলৈকে চকু যাব বৃহৎ এটা অঞ্চল এনেকে শিবিৰ আপোনালোকে দেখা পাব। আৰু প্ৰত্যেকটো শিবিৰতে কিছুমান নাম্বাৰ কৰা হৈছে আৰু সেই নাম্বাৰ মতে আচলতে সেই বিভিন্ন জিলাৰ পৰা যিসকল শাখা মানে সমাজ আচলতে ইয়ালৈ আহিছে, তেখেতসকলৰ ৰাতি আচলতে থকাৰ সুব্যৱস্থাৰ কাৰণে এনেকে শিবিৰবিলাক বনাই দিছে। এয়া চাওক বন্ধুসকল, সেই তালৈকে যলৈকে আচলতে চকু যাব তালৈকে মই যদি অকণমান জুম কৰি দেখাই দিছোঁ আপোনালোকক, এয়া চাওক বন্ধুসকল, সেই তালৈকে অকল শিবিৰ। এটা বিশাল অঞ্চল বন্ধুসকল, কিবা এটা বেলেগ অনুভৱ হৈছে। আৰু ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ যিসকল ভকত বৈষ্ণৱ আছে তেখেতসকল ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে। এতিয়া বন্ধুসকল, এতিয়া মই অধিৱেশনৰ যি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী আছে তালৈ আহিছোঁ। গতিকে আহক আপোনালোককো ইয়াৰ এটা পৰিৱেশ মই দেখাই ল'ব বিচাৰিছোঁ। এটা বৃহৎ মেলা বন্ধুসকল, যে আচলতে মানে কম সময়ৰ ভিতৰতে এইটো আমি চাই মেলি শেষ কৰিব নোৱাৰোঁ। ইফালে যদি চাই এই যলৈকে চকু যায় তলৈকে অকল স্থল দেখাব। আৰু প্ৰতিটো স্থলতে আছে অসমৰ পৰা বিভিন্ন আচলতে মানে দোকানী ইয়াতে আহি ভিৰ লগাইছে। তো তাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাইছোঁ। ইফালে চাওক কিছুমান হস্ত নিৰ্মিত কিছুমান বেগ আৰু এনেকৈ কাপোৰ চাপোৰ হাবি যাবি। ইফালে আহক বন্ধুসকল। আৰু আজি যিহেতু বন্ধুসকল প্ৰথম দিন, তো গতিকে কিছুমান মানে দোকান মেলালৈ আহি পেলাই এতিয়াহে মানে বস্তু যিবিলাক তেওঁলোকে বিক্ৰীৰ বাবে লৈ আহিছে সেইবিলাক ঠিক ঠাক কৰি আছে। আৰু আজি যিহেতু প্ৰথম দিন, তো গতিকে মেলাবিলাকতো ইমান বা এই যি প্ৰদৰ্শনী হৈ আছে তাতো ইমান এটা মানুহৰ যিটো ভিৰ সেইটো খুব কম হৈ আছে বন্ধুসকল। হয় বন্ধুসকল, যে 93 সংখ্যক যি অধিৱেশন হৈ আছে শংকৰদেৱ সংঘৰ, এই শংকৰদেৱ সংঘৰ অধিৱেশনৰ যি মেলা বা যিটো প্ৰদৰ্শনীৰ আচলতে ইয়াতে ব্যৱস্থা কৰিছে, এটা বৃহৎ অঞ্চল বন্ধুসকল, এদিনতে ঘূৰি শেষ কৰিব নোৱাৰা নিচিনা এটা পৰিৱেশ। আৰু এই প্ৰদৰ্শনী বা এই দোকানবিলাকত আপোনালোকে সেই মেলাবিলাকত এজ ইট ইজ যিবিলাক বস্তু ওলায় একেধৰণৰ বস্তুৱে ওলাইছে। গতিকে ইয়াত খুব তেনেকুৱা এটা অনন্য বা সেই তেনেকুৱা ইউনিক কোনো এটা বস্তু নাই বন্ধুসকল। তথাপিতো মই এটা পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখাই দিছোঁ। এইফালে চাওক বন্ধুসকল, বিভিন্ন জনজাতীয় মনৰ কিছুমান কাপোৰ।